নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে যোৱাটি খণ্ড আপোনালোকৰ শকুন্তলা ধাৰাবাহিকখনৰ খুব বেছি ভাল লগা হৈছিল কিয়নো আপোনালোকে যোৱাটি খণ্ড যেনেকৈ দেখিবলৈ পাইছিল কেনেকৈ এতিয়া উদয়নে এতিয়া শকুন্তলাক যি ফোন কৰিছিল আৰু সেই ফোন কৰাৰ পিছত উদয়নে ক্ষমা খুজিবলৈ শকুন্তলাক ফোন কৰিছিল কিন্তু উদয়নক উলুটাই এতিয়া শকুন্তলাই গালিহে দিছিল আৰু লগতে গালি দিয়াৰ পিছত তেতিয়া সেইটো কল অৰ্থাৎ সেইটো যে উদয়নে ফোন কৰিছিল সেইটো কথা এতিয়া বিনোদনে গম পালে আৰু বিনোদনে গম পোৱাৰ পিছত সেইটো কথাত এতিয়া চৰিত্ৰহীন বুলি ক'লে এতিয়া শকুন্তলাক আৰু সেইটো কথাত এতিয়া শকুন্তলাই বহুত লাজ পাইছিল আৰু লগতে শকুন্তলাই বুজাবলৈ বিনোদনক চেষ্টা কৰিছিল কিন্তু বিনোদনক বুজাবলৈ পৰা নাছিল তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাইছিল যোৱাটি খণ্ডত আৰু ঠিক তেনে ধৰণে আপোনালোকে আজিৰ খণ্ডটো দেখিবলৈ পাব Okay, so hey guys, my name is Zintu and you watching Tech Zintu. তো আপোনালোকে আজিৰ প্ৰথমতে দেখিবলৈ পাব এতিয়া শংকৰক মাকে বুজাই থাকিব আৰু লগতে সেইখন ঘৰৰ অৰ্থাৎ প্ৰিয়ংকাক যে বিয়া কৰাব নোৱাৰে আৰু সেইটো কথা এতিয়া মাকে কৈ থাকিব কিন্তু এতিয়া শংকৰে শুনিবলৈ চেষ্টা নকৰে আৰু লগতে শংকৰে ক'ব যে উলটাই যে লাগিলে তেওঁ এতিয়া ঘৰখনকে এতিয়া কৰিব তো সেইবোৰ কথা এতিয়া ক'ব পাৰে লগতে এতিয়া প্ৰিয়ংকাৰ দেউতাকে এতিয়া ডাঙৰ এটা চাকৰি দিম বুলিও ক'ব আৰু সেইটো কথা এতিয়া মাকৰ আগত ক'ব কিন্তু এতিয়া মাক দেউতাকে আলোচনা কৰে আৰু লগতে তেওঁলোকৰ ল'ৰা যে এতিয়া বেয়া দিশ এটাত যাই আছে সেইটো কথা এতিয়া মাক দেউতাকে আলোচনা কৰি থাকিব আৰু লগতে এইটো কথা এতিয়া শকুন্তলাক জনোৱাটো উচিত বুলি ভাবিব তো এতিয়া বাৰু শকুন্তলাক এইটো কথা জনাবনে তো আপোনালোকে দেখিবলৈ পাব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আনফালে আপোনালোকে আজিৰ খণ্ডটোতে দেখিবলৈ পাব এতিয়া বিনোদনৰ বন্ধুজনক এতিয়া অয়নে এতিয়া সকলোবোৰ কথা কৈ থাকিব লগতে বিনোদন আৰু শকুন্তলাৰ মাজত কি কথা চলি আছে লগতে তেওঁলোক কিয় একলগ হ'ব পৰা নাই সেইবোৰ কথা এতিয়া তেওঁলোকৰ মাজত চলি থাকিব আৰু লগতে সেইবোৰ কথা এতিয়া বিনোদনৰ বন্ধুজনৰ আগত কৈ থাকিব অয়নে তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটোত দেখিবলৈ পাব এতিয়া বাৰু অয়নে কি কথা কয় আপোনালোকে আজিৰ খণ্ডটোতে দেখিবলৈ পাব আনফালে আপোনালোকে আজিৰ খণ্ডটোতে দেখিবলৈ পাব শকুন্তলাইতো এতিয়া বিনোদনৰ সকলোবোৰ কথা বুজাবলৈ নোৱাৰিলে আৰু সেই কাৰণে এতিয়া আজিৰ খণ্ডটোত এতিয়া শকুন্তলাই জনাৰ্দনক বুজাবলৈ চেষ্টা কৰিব যে এইবোৰ কথা মিছা অৰ্থাৎ উদয়নৰ লগত যে সেইবোৰ ফটো দেখাইছিল সেইবোৰ কথা এতিয়া জনাৰ্দনক বুজাবলৈ চেষ্টা কৰিব কিন্তু জনাৰ্দনে বুজিও পাব কিন্তু এতিয়া জনাৰ্দনে একলগ হ'বনে জনাৰ্দনে এতিয়া উলুটাই শকুন্তলাক বেয়াকৈ কয় এতিয়া চাব লগা বিষয় আৰু লগতে যদি জনাৰ্দনে শকুন্তলাৰ কথাটো বুজি পায় তেতিয়াহ'লে এতিয়া বাৰু বিনোদনক বুজাব পাৰিবনে তো আপোনালোকে দেখিবলৈ পাব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো তো আপোনালোকে আজিৰ খণ্ডটোতে শেষত দেখিবলৈ পাব এতিয়া বিনোদনৰ মাকে এতিয়া যে শকুন্তলাক বিয়া কৰাই আনিছিল লগতে সেইজন কোন আছিল লগতে কোনে শকুন্তলাৰ লগত বিয়া ঠিক কৰি দিছিল সেইটো সেইবোৰ কথা উলিয়াবৰ কাৰণে সেই মহিলাগৰাকীক মাতি আনিব তেওঁলোকৰ ঘৰলৈ আৰু লগতে তেওঁ সকলোবোৰ কথা ক'ব যে এতিয়া শকুন্তলাৰ যি চৰিত্ৰহীনা তো সেইবোৰ কথা এতিয়া ক'ব আৰু সেইবোৰ কথা এতিয়া শুনি সেই তিৰোতাগৰাকীয়ে এতিয়া বহুত লাজ পাব আৰু লগতে তেওঁ এতিয়া শকুন্তলা যি তেনেকুৱা নহয় সেইবোৰ কথা বুজাবলৈ চেষ্টা কৰিব কিন্তু বিনোদনৰ মাকে এতিয়া বুজিবলৈ চেষ্টা নকৰিব তো সেইবোৰ কথা আপোনালোকে আজিৰ খণ্ডটোত দেখিবলৈ পাব আৰু ইয়াৰ পিছত আপোনালোকে কি দেখিবলৈ পাব আপোনালোকে চিৰিয়েলখনতে আজিৰ খণ্ডটোত দেখিবলৈ পাব তো বন্ধু বান্ধৱীসকল বাছ আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিল যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু চেনেলটোলৈ নতুন কৰিছে যদি প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি যাব তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে তেনেহ'লে see you again tomorrow my new video thank you